সকলোকে একবাৰ স্বাগতম জনাইছো আসামিজ মিডিয়াম ইউটিউব চেনেললৈ মই রুবুল আমিন আজিৰ ভিডিঅ'ত আলোচনা কৰিব গৈছো এনসিইআৰটি ম্যাথমেটিক্স ক্লাস 9 ৰ এক্সাৰসাইজ 7.2 ৰ বিষয়ে সো ইয়াৰ আগতে আমি 7.1 ৰ বিষয়ে আলোচনা কৰিছো তাতে কি আছিল তাতে আমাৰ এক্সাৰসাইজ যিকেইটা প্ৰবলেম আছিল তাৰ লগতে আমি বিশেষকৈ এইটো চেপ্টাৰৰ ইন্ট্ৰোডাকশন বা আমি মূল কথা আলোচনা কৰিছিলো মূল কথা ক'বলৈ গ'লে কি ইয়াতে কি আছে ত্ৰিভুজ আছে ত্ৰিভুজ কেনেকৈ হ'ব পাৰে তাৰ মানে বাহু হিচাপে কি ত্ৰিভুজ কি আছিল কোণ হিচাপে কি আছিল ত্ৰিভুজৰ সৰ্বসমতা কি আছিল এইবোৰ বিষয়ে আমি আলোচনা কৰিছো যদি হেতু ভিডিও সোনা তেতিয়া নিশ্চয় চাই লবা আৰু যদি চাইছে তেতিয়া এইটো ভিডিও চাই থাকা তো সোয়া 7.2 কি কৈছে 7.2 যে এক্সারসাইজ 7.2 প্ৰথমে লিখিলো এক্সারসাইজ 7.2 সো সোয়া এটো কি আছিল ক্লাস 9 আছিল ক্লাস 9 সো আমাৰ এটো চেনত বিশেষ আমি ক্লাস 9 ৰ বাবে নহয় আমি ইয়াতে ক্লাস 6 ৰ পৰা ক্লাস 12 লৈকে মানে ক্লাস 6 ৰ পৰা 12 লৈকে আমি ইয়াতে সমাধান কৰিবলৈ চেষ্টা কৰি আছো আৰু আমাৰ চেনেলটোৰ নাম হৈছে কি আসামিজ মিডিয়াম একেদৰে আমাৰ এটা ওয়েবসাইট আছে ওয়েবসাইটটো হৈছে www.assamesmedium.com বুলি তাতে আমি কি কৰিছো ক্লাস 6 ৰ পৰা ক্লাস 12 লৈকে প্ৰতিটো চেপ্টাৰৰ মানে প্ৰতিটো সাবজেক্টৰ প্ৰতিটো চেপ্টাৰ আমি কি কৰিছো তাতে হ্যান্ড রাইটিং নোটস দিবলৈ আমি আপলোড কৰি আছো চেষ্টা কৰি আছো সো তাতে তোমালোকে এটা কাম কৰিব পাৰা যদি কোনো এটা বিষয় তোমালোকৰ হ্যান্ড ৰাইটিং নোটস লাগে সপোজ ক্লাস 9 বুলি ক্লাস 9 ৰ এছামিজ কো ইংলিশ কো সোশ্যাল কো জিওগ্ৰাফি কো সব সাবজেক্টৰ ইয়াতে কি আছে নোটস দিয়া আছে তো তোমালোকে তাৰ পৰা হ্যান্ড ৰাইটিং নোটস কিনি ল'ব পাৰা আৰু একদম কি আছে বিনামূল্যকৈ দিয়া আছে সো তোমালোকে নিশ্চয় তাৰ পৰা লৈ ল'ব পাৰিবা ঠিক আছে এতিয়া সোয়া আমি বিশেষ কি কৰিম ভিডিও ক্লাছত আমি বিশেষভাৱে বেসিক কনসেপ্ট নাইবা বস্তুটা কনসেপ্টৰ বিষয়ে আলোচনা কৰিম সাপোজ যদি ক'ব যাও যে 7.2 কোশ্চেন নম্বৰ 1 কি কৈছে সো সোয়া কোশ্চেন নম্বৰ 1 কি কৈছে যে ABC এটা ত্ৰিভুজ আছে মানে এনেকুৱা এটা ত্ৰিভুজ আছে যাৰ নাম কৈছে ABC সো এইটো ত্ৰিভুজৰ AB আৰু AC বাহু কি আছে সমান আছে এতিয়া কোৱা হৈছে এংগল B আৰু এংগল C ৰ সমদ্বিখণ্ডক হৈছে O এতিয়া O ৰ পৰা এক জয়েন কৰা হৈছে মানে A ক জয়েন কৰা হৈছে জয়েন কৰাৰ পিছত আমাক প্ৰমাণ কৰিব লাগে যে ইয়াৰ পৰা OB আৰু OC সমান মানে এইটো বাহুৰ সমান আৰু এইটো OA কি কৰিছে এইটো কোণ আৰু এইটো কোণক সমান কৰি দুটা ভাগত ভাগ কৰি দিছে মানে সমদ্বিখণ্ডিত কৰিছে এইখিনি আমাক প্ৰুফ কৰিব লাগে এতিয়া সোয়া আমি যদি এইখিনি ডাইৰেক্ট নোটস এতে লিখি দিও নাইবা মই লাইন বাই লাইন লিখি দি আছো সো তোমালোকে ইয়াৰ পৰা লিখি লৈ আছা তো এনে কৰিলে তোমালোকে বজাৰ পৰা সলিউশন এটা কিনি লৈ এখানে চাব পাৰা হয় না নাই সো আমি কি কৰিম ইয়াতে আমি বিশেষকে কোনটো আমি কেনেকৈ প্ৰব লাগিব আমি হেতু বস্তু সম্ভালকে সো সোয়া ইয়াতে কি কোৱা হৈছে ইয়াতে কোৱা হৈছে AB বাহুটো AC বাহুৰ সমান এতিয়া এটা কথা আছিল এনে কোৱা যদি এটা ত্ৰিভুজৰ দুটা বাহু সমান হয় তেতিয়ালে সমান বাহুৰ বিপৰীত কোণবোৰ কি আছিল সমান আছিল তাৰ মানে ইয়াৰ পৰা কি ক'ব পাৰি B কোণ আৰু C কোণটো সমান আছে ঠিক আছে এতিয়া সোয়া B কোণৰ সমদ্বিখণ্ডক আৰু C কোণৰ সমদ্বিখণ্ডক মানে এইটো কোণক সমান কৰি দুটা ভাগত ভাগ কৰি দিছে OB আৰু এইটো কোণক সমান কৰি দুটা ভাগত ভাগ কৰি দিছে কি OC তেতিয়া হলে এই আধাখিনি আৰু এই আধাখিনি কি হ'ব সমান হ'ব না নাই যদি এইটো কোণক আমি যদি সাপোজ 60 ডিগ্ৰী বুলি কওঁ তেতিয়া হলে কি এইটো সমান আছিল তাৰ মানে কি 60 ডিগ্ৰী তেতিয়া হলে এইটোৰ আধা 60 ৰ আধা কিমান হ'ব 30 ডিগ্ৰী তেতিয়া হলে এইটো কোণৰ এইখিনি কিমান আহিব 30 ডিগ্ৰী হৈ যাব তেতিয়া হলে আধা হলে কি হ'ল এইখিনি আৰু এইখিনি সমান হৈ গ'ল এতিয়া আকৌ এটা এনেকুৱা অবৈধ আছিল যে সমান কোণৰ বিপৰীত বাহু সমান এইটো কোণ যদি সমান হয় তেতিয়া হলে এইটো বাহু আৰু এইটো বাহু কি সমান হ'ব তেতিয়া হলে এইটো বাহু আৰু এইটো বাহু সমান হ'ব এক নম্বৰটো প্ৰুফ হৈ গ'ল দুই নম্বৰ কি কৈছিল আমাক যে এইটো কি হ'ব ৰেখাডালে বা এই OAA কি কৰিছে এই A কোণক সমান কৰি দুটা ভাগত ভাগ কৰি দিছে এতিয়া সোয়া আমি কি ক'ব পাৰি এইটো বাহু সমান আছে এইটো বাহু সমান প্ৰুফ কৰিলো আৰু এইটো কোণ আৰু এইটো কোণ সমান আছে তাৰ মানে ইয়াৰ আধা এইখিনি আৰু এইখিনি কি হ'ব সমান হ'ব তেতিয়া হলে বাহু কোণ বাহু শিকাৰ জমত এইটো ত্ৰিভুজৰ কি হ'ব সৰ্বসম হ'ব সৰ্বসম হলে এইটো কোণ আৰু এইটো কোণ সমান হ'ব তেতিয়া হলে তাৰ মানে কি ক'ম আমি OA সমদ্বিখণ্ডক বুলি ক'ম তো লিখোতে আমি কেনেকৈ লিখিম প্ৰথমে যিখিনি আমাক প্ৰশ্ন দিয়া আছে তোমালোকে এখানে লিখিব পাৰিবা তোমালোকে লিখিবা দিয়া আছে কিনে লিখাৰ পিছত লিখিবা আমাক প্ৰমাণ কৰিব লাগে যে OB OC আৰু এংগল এক OA সমদ্বিখণ্ডিত কৰিছে তুমি প্ৰমাণৰ ক্ষেত্ৰত এনেকৈ লিখিম যে প্ৰমাণ সো প্ৰমাণ তোমালোকে লিখিবা যে ত্ৰিভুজ ABC ৰ AB AC সো AB AC হলে কি হ'ব এংগল B আৰু এংগল C টো কি হ'ব সমান হ'ব সমান কোণৰ সমান বাহুৰ বিপৰীত কোণ কি আছিল সমান আছিল সো এটা যেটা কাম কৰো এংগল B লগত যেটা 2 ৰে ডিভাইড কৰো আৰু এংগল C লগত যেটা 2 ৰে ডিভাইড কৰো তেতিয়া হলে সোয়া 2 ৰে ডিভাইড কৰাৰ লগে লগে কি আহিব OB টো কি আছিল ইয়াতে সমদ্বিখণ্ডক আছিল তাৰ মানে কি এইটো কোণ আৰু এইটো কোণ এই যিকোনো দুটা ৰেটাৰ ভিতৰত আমি লিখি দিব পাৰিম কিয়নো সোয়া এংগল B কোণৰ আধা কোণখিনি এইখিনি হয় B কোণৰ আধা এইখিনি হয় B কোণৰ আধা তো আমি ইয়াৰ পৰা লিখি দিব পাৰিম এটুক চেঞ্জ কৰি যে এংগল OBC
আৰু এইটো সি কোণৰ আধা কোণখিনি আছে এইখিনি আছে সো আমি এইখিনি লিখি আনসাৰ লিখি দিম OCB যে OCB এতিয়া ক'ব পাৰা যে আমি এইটো কিয় লিখিলো এইটো কিয় নাই লিখিলো কেন সো এইটোক লিখিলে আমি কি হ'ব ইয়াতে এইটো ত্ৰিভুজ আহিব এইটো ত্ৰিভুজ আহিব এই দুটাৰ পৰা আমি লিখিব নোৱাৰিম যে OB আৰু OC সমান আমি যদি OB আৰু OC চাব যাও তেতিয়া হলে আমি এইটো কোণ আৰু এইটো কোণ হে ল'ব লাগিব তেতিয়া হলে আমি এইটো ত্ৰিভুজৰ পৰা কি ক'ব পাৰিম যে এইটো কোণ সমান আছে তেতিয়া হলে এইটো বাহু সমান সেই কাৰণে ইয়াতে OBC আৰু OCB টো কনসিডাৰ কৰিছো সো ইয়াৰ নাম কি লিখিব পাৰিম therefore OB = OC সমান বাহুৰ বিপৰীত সমান কোণৰ বিপৰীত বাহু কি আছিল সমান আছিল সো এক নম্বৰটো প্ৰুফ হৈ গল এতিয়া চোৱা নাম্বাৰ 2 নাম্বাৰ 2 কি কৰিম আমি এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজক আমি কনসিডাৰ কৰিম ইয়াতে সো এনেকৈ লিখিবা যে ত্ৰিভুজ AOB আৰু ত্ৰিভুজ AOC ৰ পৰা পাও যে ত্ৰিভুজ AOB আৰু ত্ৰিভুজ AOC ৰ পৰা পাও সোচোন কি পাম ইয়াতে আমাক কি দিয়া আছিল কোশ্চেনত দিয়া আছিল AB = AC এটা আমাক কোশ্চেনত দিয়া আছে সো লিখিলো আমি দিয়া আছে তাৰ পিছত কি আছে সে ইয়াতে চোৱা ইয়াতে OB আৰু OC টো আমি প্ৰুফ কৰিলো যে OB = OC আমি এক নম্বৰত প্ৰুফ কৰিছো যে 1 ৰ পৰা লিখি দিলো আমি লিখিলো তাৰ পিছত চোৱা এইটো B কোণ আৰু C কোণ কি আছিল সমান আছিল সো B কোণ আৰু কি আছিল C কোণটো সমান আছিল তেতিয়া হলে চোৱা B কোণৰ লগত আমি এটা 2 ডিভাইড কৰো আৰু এটা C কোণৰ লগত এটা আমি 2 ডিভাইড কৰো সো আগতে যেনেকৈ আমি লিখিছিলো ইয়াতে কি লিখিছিলো OBC লিখিছিলো OCB লিখিছিলো কিন্তু এবাৰ আমি এইটো ত্ৰিভুজ কনসিডাৰ কৰাৰ কাৰণে এইটুক আৰু এইটুক লিখিম এইটো নাম কি হ'ব OBA আৰু এইটো নাম কি হ'ব OCA সো আমি লিখি দিম যে এংগেল OBA = এংগেল OCA এতিয়া চোৱা আমি কি প্ৰুফ কৰিলো ইয়াতে এইটো বাহুৰ সমান এইটো কোণৰ সমান এইটো বাহুৰ সমান তেতিয়া হলে বাহু কোণ বাহু স্বীকাৰ্য মতে এইটো ত্ৰিভুজৰ কি হ'ব সৰ্বসম হৈ যাব তেতিয়া আমি ইয়াতে লিখি দিম যে ত্ৰিভুজ এটা কি হ'ব AOB সৰ্বসম ত্ৰিভুজ কি আহিব BOC কোনটো শৰ্ত বাহু কোণ বাহু বিধি মতে নাইবা শর্ত মতে নাইবা স্বীকার্য মতে যিকোনো এটা লিখি দিলেই হল সো আমি লিখিলো এতিয়া লিখাৰ পিছত চোৱা ইয়াতে কি হ'ব তেতিয়া হলে এইটো কোণ আৰু এইটো কোণ কি হ'ব সমান হ'ব তেতিয়া আমি লিখি দিম ইয়াতে যে এংগেল BAO = এংগেল কি হ'ব CAO ইয়াতে কি লিখি দিব লাগিব ভিতৰত ব্ৰেকেটৰ ভিতৰত লিখিব লাগিব কি CPCT মানে কি আছিল কৰেসপন্ডিং পাৰ্ট অফ কনগ্ৰুয়েন্স ট্ৰায়াঙ্গেল তেতিয়ালে আমি যদি এইটো কোণ আৰু এইটো কোণ সমান পাও তেতিয়ালে কি কম therefore OA এংগেল A ৰ সমদ্বিখণ্ডক এটা আছিল কোশ্চেন নাম্বার 1 অফ প্রুফ সো এগুলি ভালকে চাই লোৱা এটা আছিল কোশ্চেন নাম্বার 1 ৰ সমাধান তো আশা করি ইয়াতে কোনো প্ৰবলেম নহব নেক্সট সো কোশ্চেন নাম্বার 2 কি কৈছে তো কোশ্চেন নাম্বার 2 কোৱা হৈছে যে ABC ত্ৰিভুজৰ AD আৰু ADBC ৰ ওপৰত লম্ব সমদ্বিখণ্ডক তেন্তে দেখুৱা যে ABC সমবাহু ত্ৰিভুজৰ যত AB = AC মানে কোশ্চেনটো এনেকুৱা কৈছে যে ABC এটা ত্ৰিভুজ আছে যত AD টো কি আছে BC ৰ ওপৰত লম্ব হিচাপে আছে তেন্তে আমাক প্ৰমাণ কৰিব লাগে যে ABC ৰ AB = AC মানে এনেকুৱা আছে এটা ত্ৰিভুজ যাৰ নাম কোৱা হৈছে A ইয়াতে কোৱা হৈছে B ইয়াতে কোৱা হৈছে C ইয়াতে A ৰ পৰা এটা লম্ব হৈছে D আগৰ কোশ্চেনত কোৱা হৈছে কি এটো লম্ব সমদ্বিখণ্ডক মানে লম্ব আছে 90 ডিগ্ৰী এংগেল কৰিছে আৰু ইয়াতে এইটো আৰু এইটো কি আছে সমান আছে তেতিয়ালে আমাৰ প্ৰুফ কৰিব লাগে যে AB আৰু AC টো সমান আছে এটো একদম ইজি আছে এটো তোমালোকে নিজে কৰিবা হা সো চোৱা ইয়াতে কি আছে আমি যদি এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ কনসিডাৰ কৰো তেতিয়ালে ইয়াতে কি হ'ব এইটো বাহু আৰু এইটো বাহু কি হ'ব সমান হ'ব ইয়াতে কি হ'ব BD আৰু কি হ'ব CD সমান হল তাৰ পিছত চোৱা এইটো কোণ কি আছে ইয়াতে ADB আৰু এইটো কোণ কি আছে এংগেল ADC এই দুটা সমান কি সমান কেন 90 ডিগ্ৰী কি আছে তাৰ পিছত চোৱা কি আছে ইয়াতে AD = AD এটো কি আছে সাধাৰণ বাহু আছে এটো ত্ৰিভুজৰ কাৰণে বাহু এটো ত্ৰিভুজৰ কাৰণে বাহু তো সাধাৰণ বাহু
তেতিয়াহ'লে বাহু কোণ বাহু শিখাৰ জমতে এইটো ত্ৰিভুজৰ কি হ'ব সৰ্বসম হ'ব যদি এইটো ত্ৰিভুজৰ সৰ্বসম তেতিয়াহ'লে কি হ'ব AB আৰু AC টো কি হ'ব সমান হৈ যাব কি আছিল CPCD আছিল যে সৰ্বসম ত্ৰিভুজৰ কি আছিল অনুৰূপ বাহু পৰিৰ কোণবোৰ সমান সো এটা হৈছে কোৱেশ্চন নম্বৰ 2 ৰ সমাধান সো তোমালোকে এইটো নিশ্চয় লিখিবা ইয়াতে এই তিনিটা কন্ডিশন আহিব আৰু বাকিখিনি তোমালোকে নিজে যিখিনি লিখিব লাগে মানে দিয়া আছে তাৰ পিছত প্ৰমাণ এখিনি ধুনীয়াকৈ লিখি দিবা হ'ব